নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিবলৈ পাব ৰেঙনিত সম্প্ৰচাৰিত হৈ থকা ৰজাৰাণী ধাৰাবাহিকত অভিনয় কৰা বিজুলীৰ বিষয়ে। বিজুলীৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, কিমান চনত জন্মগ্ৰহণ কৰিছিল, সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজুলীৰ প্ৰকৃত নাম হৈছে দেৱাশ্ৰী দাস। দেৱাশ্ৰী দাসৰ জন্ম হৈছিল 1995 চনৰ 10 জুন তাৰিখে বৰপেটা জিলাৰ সৰভোগত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। দেৱাশ্ৰী দাসৰ ঘৰত মতা নাম অথবা নিকনেম হৈছে দেৱা। দেৱাশ্ৰী দাসৰ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 54 কেজি এপ্ৰক্স। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টিং। ৰজাৰাণী ধাৰাবাহিকত অভিনয় কৰাৰ আগতে বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে কেইখনমান হ'ল শেৱালি সুবাস, একাজলি ৰং, অৱতাৰ, উলট পালট আদি জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ থিয়েটাৰ জগতৰ লগত জড়িত আছে। দেৱাশ্ৰী দাসৰ অভিনয় চাই বাৰু কোনে কোনে ভাল পায়, প্লিজ কমেণ্ট এটা কৰি জনাবচোন। আৰু আজিলৈ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু চেনেলটো যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।